Hi friends, welcome to my channel koch boy. আজি আমি কৰি আছো মানে আমাৰ গাঁৱত এখন মেলা হ'ব মানে চৰণতল মেলা আমি মানে প্ৰত্যেক বছৰে কৰা হয় এইখিনিত আজি ৰাইজে মিলি সকলোৱে ওলাই আহিছে মানে কাম কৰিবলৈ লৈছো ইয়াত সবে কাম কৰি পেলাই এতিয়া চিৰণি লৈ আছে কেইজনমানে কৰি আছে আমি মানে এতিয়া চিৰণি লৈ আছো ইয়াত কাম কৰিছো ইফালে পুৰা চলাই দিছে জাবৰ যিবিলাক আছে জাবৰকেইটা চাফা কৰি পেলাই পুৰা জ্বলাই দিছে আৰু এতিয়া বহি আছো এইটো মন্দিৰটো ইয়াত মূৰ্তি বনাই আছে মানুহ চাই আছে আৰু মূৰ্তি বনাই আছে তাতে ইয়াতে হ'ব মানে মেলাটো মানে 18 এপ্ৰিল তাৰিখে হ'ব মেলাটো হৈছে 18 এপ্ৰিল তাৰিখে এইবাৰ এপ্ৰিলৰ 18 তাৰিখে কৰা হৈছে মানে প্ৰত্যেক বছৰে এনেকুৱা এপ্ৰিল মাৰ্চ এপ্ৰিল এনেকুৱা মানত প্ৰত্যেক বছৰে পতা হয় আমাৰ ইয়াত চৰণতল মেলা এইবাৰ মানে এপ্ৰিল মাহৰ 18 তাৰিখে পতা হৈছে আহিব আপোনালোকে আৰু যাই যাব আমাৰ গাঁৱৰ মেলাখন কেনেকুৱা হয় 18 এপ্ৰিল তাৰিখে এইফালে হ'ল আমাৰ গাঁও আৰু ইয়াতে মেলা পূজা দিয়া জাগাখন মন্দিৰখন আছে ইয়াত আৰু সেইফালেও আছে আমাৰ গাঁওখন আহিব আপোনালোকে চাই যাব আমাৰ গাঁৱৰ মেলাখন যিদিনা পূজা আৰু মেলা হয় সেইদিনা আপোনালোকক ভালকে এটা ব্লগ বনাই দেখাম আৰু আজিলৈ দিছো বাই বাই আকৌ লগ পাম পূজা দিনা বাই বাই